ভিডিঅ'টো কোনো ব্লগ বনোৱা নাই। আজি মই সৰু এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। একমাত্ৰ মানে মনৰ দুখটো প্ৰকাশ কৰিবলৈ এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। যদি কিবা ভুল হয় আপোনালোকে সৰু ভাই বুলি ক্ষমা কৰিব। আপোনালোকে নিশ্চয় শুনিছে, কেইদিনমান ধৰি নিউজ পাই আছে আপোনালোকে তামিলনাডুত কি জঘন্য জঘন্য ঘটনা হৈ আছে। আমাৰ হিন্দুস্তানত থাকি হিন্দুস্তানৰ মানুহ সুৰক্ষিত নহয়, এইটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে নিজেই ভাবক। হিন্দুস্তান হিন্দী ভাষা, আমাৰ হিন্দুস্তানৰ ৰাষ্ট্ৰীয় ভাষা হ'ল হিন্দী। হিন্দী ভাষাক আমি গৰ্ব কৰোঁ আৰু এই হিন্দী ভাষাক লৈ কিয় হিন্দী ভাষা কয়, সেইকাৰণে হিন্দী ভাষীক তামিলে মাৰে। তামিলে নাজানে হিন্দী, সেইকাৰণেই মাৰে তামিলে। তামিল মানুহবিলাকে তামিল ভাষাই জানে, হিন্দী নাজানে, কাৰণ হিন্দুস্তানত থাকে সিহঁতে হিন্দী নাজানে। হিন্দুস্তানৰ ৰাষ্ট্ৰীয় ভাষা হ'ল হিন্দী। হিন্দী সকলো ষ্টেটৰ মানুহে জানিব লাগে। যেনেকৈ আমাৰ অসমৰ চৰকাৰী ভাষা হ'ল অসমীয়া, নাগালেণ্ডৰ চৰকাৰী ভাষা হ'ল নাগামিজ, গুজৰাটৰ চৰকাৰী ভাষা হ'ল গুজৰাটী, কৰ্ণাটকৰ চৰকাৰী ভাষা হ'ল কানাডা। তেনেকৈতো লগতে আমি হিন্দীও কৈ থাকোঁ, অসমীয়াটো কৈ থাকোঁ, ইংলিছো কৈ থাকোঁ। অসমীয়া ভাষাটো আমাৰ জৰুৰী, কাৰণ অসমীয়া ভাষাটো আমাৰ চৰকাৰী ভাষা, আমাৰ ষ্টেটৰ চৰকাৰী ভাষা। কিন্তু আমাৰ ৰাষ্ট্ৰীয় ভাষাটো অসমীয়া নহয়, আমি হিন্দী ক'ব লাগিব। হিন্দীটো আমাৰ ৰাষ্ট্ৰীয় ভাষা। যেনে মই কেইদিনমান আগতে তামিলনাডুত গৈছিলোঁ, কয়ম্বটুৰ এই ঈশা মন্দিৰ চাবলৈ গৈছিলোঁ ব্লগ বনাবলৈ। তাত গৈ মই এজন চৰকাৰী পুলিচক সুধিছিলোঁ, ছাৰ এই ঠাইখনৰ নাম কি? মোক কি জবাব দিছে জানে? আই ডোণ্ট নাও হিন্দী, মাষ্ট স্পীক ইন ইংলিছ অৰ তামিল। মানে তেখেতে হিন্দী নাজানে, ইংলিছ আৰু তামিলহে বুজি পায়। পিছত মই ছাৰজনক ইংলিছতে কৈছিলোঁ, ছাৰ হোৱাট ইজ দ্য নেম অফ দিছ প্লেচ? পিছত ছাৰজনে উত্তৰ দিছিল মোক। মই ছাৰজনক এটা লাষ্ট প্ৰশ্ন কৰিছিলোঁ, ছাৰ ইউ আৰ এ গভৰ্ণমেণ্ট পুলিচ অফিচাৰ এণ্ড ইউ চিন টু নাও হিন্দী লেংগুৱেজ। উত্তৰ দিছিল জানে? ন' আই অনলি নাও তামিল এণ্ড ইংলিছ। পিছত কি ক'ম আৰু, ইয়াৰ পৰা গুচি গ'লোঁ। হিন্দুস্তানৰ পুলিচ অফিচাৰে যদি হিন্দী ভাষা ক'ব নোৱাৰে, বাকী পাব্লিকে কি ক'ব, কেনেকৈ ক'ব কওক আপোনালোকে? সেইকাৰণে বিহাৰীৰ ওপৰত অত্যাচাৰ চলাইছে, কাৰণ তেওঁলোকে তামিল বাহিৰে আৰু একো নাজানে। তামিলেই ক'ব লাগে সিহঁতৰ লগত। চবেইতো আৰু ইংলিছ নাজানে। কিছুমানে শিক্ষা অৰ্হতা কম, কিছুমানৰ বেছি। যোনে বেছি আছে তেওঁ ক'ব পাৰে, বাহিৰা মানুহটো আৰু ক'ব নোৱাৰে। ইফ উই লাইভ ইন ইণ্ডিয়া দেন হিন্দী লেংগুৱেজ ইজ এক্সট্ৰা ইম্পৰ্টেণ্ট। আমি যদি হিন্দুস্তানত থাকোঁ, হিন্দী ভাষাটো আমাৰ অতি জৰুৰী বা ইম্পৰ্টেণ্ট, বিকজ উই আৰ হিন্দুস্তানী। কাৰণ আমি হিন্দুস্তানী। আমি হিন্দীৰ লগতে ইংলিছটো জানিব লাগে, কাৰণ আমাৰ ইণ্ডিয়াৰ বাহিৰত গ'লেতো ইংলিছটো অতি জৰুৰী, কাৰণ ইণ্ডিয়াৰ বাহিৰতো হিন্দী চবেই নাজানে। ইংলিছটো হ'ল গোটেই ৱৰ্ল্ডৰ ৰাষ্ট্ৰীয় ভাষা। ইংলিছটো প্ৰত্যেক দেশতে চলে। আৰু আমি হিন্দুস্তানত থাকিলে হিন্দী ভাষাটো অতি জৰুৰী, কাৰণ হিন্দুস্তানত হিন্দীয়ে চলে। ডেট ইজ হোৱাই ইট ইজ ইম্পৰ্টেণ্ট ফৰ দ্য পিপুল অফ এনি ষ্টেট অফ ইণ্ডিয়া টু নাও দ্য হিন্দী লেংগুৱেজ। আমি অসমীয়া, কোনোবাই নাগামিজ, কোনোবাই গুজৰাটী, কোনোবাই মাৰাঠী, কোনোবাই বিহাৰী, কোনোবাই তামিল, কিন্তু আমি সকলোতো হিন্দুস্তানী ভাই। আমি সকলোৱে হিন্দী জানিব লাগিব। হিন্দী ভাষাটো অতি জৰুৰী আমাৰ। সেইকাৰণে আমাৰ ভাৰতৰ যিকোনো ষ্টেটৰ মানুহবিলাকক হিন্দী ভাষাটো যাতে বুজে, আমাৰ PM মোদীজী ছাৰক মই অনুৰোধ জনাইছোঁ, তেওঁ যাতে অকণ গুৰুত্ব দিয়ে কথাটো। আৰু আপোনালোকে এই ভিডিঅ'টো যিমানে পাৰে শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেক মানুহে পাই যায় এই ভিডিঅ'টো। আৰু চবেই যাতে, কোনোবাই যদি হিন্দী নাজানে, তামিল মানুহবিলাকে হিন্দী ভাষাটো যাতে শিকিবলৈ আৰম্ভ কৰে। এফালে শুনিছোঁ সিদিনাখন 12জন মানুহক ৰুমৰ ভিতৰত নি 12টাক একেলগে হিন্দী ভাষী লোকক ফাঁচি দিছে, আৰু ৰাস্তা ঘাটে মাৰপিট চলাই আছে। এইটো কেনেকুৱা ধৰণৰ কথা? তেওঁলোকতো আমাৰ হিন্দুস্তানৰ মানুহ না। হিন্দী ভাষাটো ইমানেই ঘিণ কৰে নেকি তেওঁলোকে, যে হিন্দী ভাষী লোকক হিন্দী কথা ক'লেই মাৰিব লাগিব? এনেকুৱাতো নহয় যে হিন্দুস্তানৰ ভাষাইটো নহয়। হিন্দুস্তানৰ ৰাষ্ট্ৰীয় ভাষা হ'ল হিন্দী। হিন্দী ভাষাক আমি গৰ্ব কৰোঁ। তেওঁলোকে হিন্দুস্তানত থাকি হিন্দী ভাষাক কিয় ঘিণ কৰিছে, হিন্দী ভাষী কিয় মাৰিছে? আপোনালোকে এই ভিডিঅ'টো যিমানে পাৰে শ্বেয়াৰ কৰিব, আৰু এই প্ৰত্যেক মানুহে যাতে এই ভিডিঅ'টো পাই যায়, আপোনালোকে প্ৰায় শ্বেয়াৰ কৰিব। মই লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কোৱা নাই, মই খালি এইটোৱে অনুৰোধ জনাইছোঁ আপোনালোকক, যাতে এই ভিডিঅ'টো খালি শ্বেয়াৰ কৰে, সজাগতা কৰি দিব, যাতে সিহঁতে অকণ সতৰ্ক হৈ থাকে। আমাৰ অসমত যদি কোনো তামিল আহে, আমি যদি কওঁ যে তই অসমীয়াই ক'ব লাগিব, সি ক'ত বুজি পাব আপোনালোকে কওক? তাৰ লগত হিন্দী বা ইংলিছ ক'ব লাগিব। তো তাৰ যদি আমি মাৰপিট কৰোঁ, এইটো নহ'ব নহয়, এইটোতো জুলুম, অত্যাচাৰ।
গতিকে মই PM মোদী ছাৰক অনুৰোধ জনাইছোঁ যাতে এই বস্তুটো অকণ গুৰুত্ব দিয়ে। আমাৰ অসমৰ ল'ৰা ছোৱালী বহুত আছে কেৰেলাত, তামিলনাডুত কাম কৰি আছে, আৰু বিহাৰৰ বহুত ল'ৰা ছোৱালী কাম কৰি আছে কেৰেলাত। গতিকে এই ভিডিঅ'টো আপোনালোকে যিমানে পাৰে শ্বেয়াৰ কৰিব, সজাগতা কৰি দিব যাতে সিহঁতে অকণ সতৰ্ক হৈ থাকে। গতিকে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ, আজিলৈ ইমানতে সমাপ্ত মাৰিলোঁ। বাই বাই, জয় অসম।